নমস্কাৰ মই ৰাণী কাজি আপোনালোকৰ খবৰ কেনেকুৱা আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু সকলোৰে ভালে কুশলে দিনবোৰ যাওক আৰু সকলোৱে নিজৰ নিজৰ পৰিয়ালৰ লগত ভালকৈ থাকক এয়াই কামনা কৰিছোঁ দোৱা কৰিছোঁ আৰু মোৰ পৰিয়ালটোৰ কাৰণে দোৱা কৰিব মই সৰু সৰু কথা কিছুমান আপোনালোকৰ লগত ডিসকাস কৰোঁ বা আপোনালোকৰ ওচৰলৈ লৈ আহোঁ নাজানো আপোনালোকে কিমান ভাল পাইছে আৰু তাৰ মাজেৰে এটা কথা কম মই কেতিয়াবা মোৰ ভুল হৈ যাব পাৰে আপোনালোকে আঙুলিয়াই দিব মই অকণমানো বেয়া নাপাওঁ কাৰণ কি ভুল মানুহৰ হয় আৰু ভুল শুধৰাই দিয়জনহে আপোন বুলি মই ভাবোঁ ভুলক সমালোচনা কৰি থকাজন মই আপোন বুলি কেতিয়াও নাভাবোঁ আপোনালোকে আঙুলিয়াই দিব আৰু মোৰ বহুত মৰম পাইছোঁ মানে মানুহে কি হয় কিছুমান বস্তু বহুতো সম্পৰ্ক কি হয় নিস্বাৰ্থ হয় কিছু স্বাৰ্থপৰ সম্পৰ্কবিলাকত থাকি থাকি মানুহ ব্ৰিটিছনা আহি যায় তো নিস্বাৰ্থ সম্পৰ্ক আপোনাৰ মোৰ আপুনি মোক দেখা নাই মই আপোনাক দেখা নাই আপুনি মোৰ এটা পোষ্টত মোক এটা ভাল এটা দিহা দিছে বা মই আপোনাৰ লগত মোৰ এটা শ্বেয়াৰ কৰিছোঁ সেইবিলাক বহুত ভাল লাগে আৰু কথা হ'ল কি আমাৰ মই যেটো আজি টপিকত ডিসকাস কৰিব গৈ আছোঁ আপোনালোকৰ লগত আমাৰ অসমীয়া মানুহখিনি বিশেষকৈ আমাৰ অসমীয়াখিনি খুব প্ৰায় ভাগে সকলোবোৰ বুলি ক'লে মোৰ ভুল হ'ব প্ৰায় ভাবে কি বুলি কয় এইটো এটা মানে কুচুটিয়া স্বভাৱৰ মানে মই ৱাৰ্ডটো বুজি পোৱা নাই মানে আনৰ হোৱা দেখিব নোৱাৰে মানে আনে ভাল কৰিলে দেখিব নোৱাৰে কিন্তু মই চাকৰি সূত্ৰে আমি গোটেই অল ওভাৰ ইণ্ডিয়াতে আমি ঘূৰি থকা হৈছিলে আৰু সকলো মানুহৰ লগত টাচত আছিলোঁ আৰু সেই টাচবিলাক এতিয়াও আছে আমাৰ এতিয়াও আছে কিন্তু বাহিৰৰ মানুহৰ এটা একতাটো মই বেলেগ দেখিছোঁ আজি চাওক আমাৰ অসমত বাহিৰৰ মানুহে আহি ইমান মানে বেপাৰ কৰিছে কেনেকুৱাকৈ স্টাবলিছ হৈ গৈছে মানে আমাৰ অসমীয়া ভাষাত গজি গৈছে কিন্তু আমাৰ কেইটাই পৰক সমালোচনা কৰি থাকোঁতেই গুচি যাব এতিয়া চাওক দেৱলতাৰ ভিডিঅ' বনাই মই দেৱলতাক চিনি নাপাওঁ ভণ্টিজনী আমাতকৈ সৰু হ'ব তো দেৱলতাই ভিডিঅ' বনায় ভিডিঅ'বোৰ মই চাওঁ মই অনুসৰণ কৰোঁ সঁচাই মই বহুত ভাল পাওঁ মই বহুত ওপৰত ৰেসপেক্ট দি থৈছোঁ দেৱলতাক কিয় জানেনে নিজক প্ৰেজেন্টেশন কৰিছে নিজে যি কৰিছে সেইটো দেখাইছে আৰু মানে কৰ্মই মানুহৰ এনেকুৱা নহয় যে এটা ভিডিঅ' ইউটিউবত এটা ভিডিঅ' কৰিবলৈ হলে বা এখন সমাজৰ আগত কেমেৰাৰ আগত কথা কোৱাটো এটা ডাঙৰ প্ৰতিভা বুলি মই কওঁ মই প্ৰথম যেতিয়া মই কেতিয়াবা কিবা কথা ক'ব লগা হয় তেতিয়া মোৰ হাঁহি উঠি আছিল গম পাইছেনে মানে এইটো প্ৰেক্টিছ লাগিব আৰু এইটো এটা ভাল গুণ বুলি ক'ব লাগিব গতিকে দেৱলতাই যিখিনি কৰিছে আজি চাওক দেৱলতাক কিমান মানুহে সমালোচনা কৰিছে আৰু বহুতে দেৱলতাক সমালোচনা কৰিছে যে ঘৰত কি বুলি কৈছিলে এটপিও তেল নাই তো সাপোজ দেৱলতাই ঘৰত এটপিও তেল নাই বুলি কৈছে সেইটো নিজৰ কন্টেন্ট আপোনালোকে বিচাৰ কৰি চাওক দেৱলতাক মই চিনি নাপাওঁ বা হয়তো আপুনিও চিনি নাপাব পাৰে আৰু যেহেতু মই দেখিছোঁ এগৰাকী অসমীয়া বোৱাৰী হিচাপে স্টাবলিছ হৈছে সেইটো মোৰ বহুত ভাল লাগিছে মই দেৱলতাক কোনোদিন বেয়া ড্ৰেছত ফটো উঠা দেখা নাই মই দেৱলতাৰ কোনোদিন মানে ভাষা বেয়া দেখা নাই মুঠতে আমাৰ কিছুমান অসমীয়া বোৱাৰী ড্ৰেছ পাতি দেখি আহিছোঁ সেইখিনি বাৰু ক'ব নাযাওঁ নিজৰ সেইটো ব্যক্তিগত কথা মই দেৱলতাক কোনো ক্ষেত্ৰতে বেয়া দেখা নাই তো যিসকলে দেৱলতাক সমালোচনা কৰি আহিছে সকলোতকৈ লাজৰ বিষয় কোনটো গম পাইছেনে ঘৰত এটপিও তেল নাই দেৱলতাৰ নাম কৈ ভিউজ ল'ব লগা হৈছে তো দেৱলতাই তেল নাই বুলি কৈছে দেৱলতাৰ নিজা কন্টেন্ট তো সেইটোৱে কথা আমি বেলেগক ইমান সমালোচনা বেলেগক ইমান কুচুটিয়া স্বভাৱৰ হ'ব নালাগে মই ভাবোঁ যোনে যেনেকৈ কৰিছে মাৰ্জিতভাৱে যাৰ যেনেকৈ প্ৰচেছ কোনো কাৰো পৰাই দেৱলতাই কাঢ়ি আনি খাব যোৱা নাই ফেচবুকৰ পইচাকেইটা মোৰ নহয় দেৱলতাই যে লৈছে আৰু ফেচবুকটো আমাৰ এনেকুৱা হৈছে যে আমাৰ পাব্লিকৰ পৰা মাৰি খাইছে সেইকেইটা পইচা দেৱলতাই আনি ঘৰত খৰচ কৰিছে ঘৰত গাড়ী চাই লৈছে ভালহে এটা ফিউচাৰ সিহঁতৰ আমাৰ সকলোৱে কিমান আনন্দিত হ'ব লাগিছিল যে দেৱলতাই যে আৰু বহুতো এনেকুৱা ইউটিউবাৰ আছে দেৱলতাই যে এইবিলাক যিকোনো ঘৰুৱা এটা পৰিৱেশ এটা ক্ৰিয়েট কৰি দুপইচা যি উপাৰ্জন কৰিছে বা হয়তো বহুত অত্যাধিক পইচা উপাৰ্জন কৰিছে যিয়ে নকৰক তো দেৱলতাই এটা সুন্দৰ পৰিৱেশ গঢ়াৰ লগতে দেৱলতাৰ সন্তানটোক বহুত ভাল শিক্ষা দিব পাৰিব
ভাল শিক্ষা দিয়াৰ সমৰ্থ হৈছে তো দেৱলতা সেইটো নিজা পাৰ্চনেল কথা নিজা কিছুমান মানুহৰ নিজা প্ৰাইভেচি থাকে সিহঁতে সিহঁতৰ পৰিয়ালটো কেনেকৈ চলায় কেনেকৈ ল'ৰা ছোৱালীক শিক্ষা দিয়ে তো গতিকে আমি আমাৰ এচাম মানুহে ইমান সমালোচনা কিহৰ দৰকাৰ সমালোচনা কৰিবলগীয়া বহুত কিছুমান আমাৰ ভাল ভাল টপিক আছে আৰু ভিডিঅ' বনাইছোঁ তো বেলেগৰ কণ্টেণ্ট বেলেগক এটা মানে সেই মানুহজনক মই ইনচাল্ট কৰি আছোঁ যে ঘৰত এটুপিও তেল নাই বুলি কিন্তু থাম্বনেইলটো দেৱলতাৰ নামটো লৈ পেলাই কৰিছোঁ তো সেইটোৱেইটো নিজৰ মই ভাবোঁ মোৰ হিচাপত সেইটো মোৰ ইগত লাগিব লাগে কাৰণ কিয় মই যদি বেলেগৰ সমালোচনা কৰি আছোঁ সেইজন মানুহৰ নাম লৈ মই কিয় ফেমাছ হ'ব লাগে তো গতিকে মানুহে আমাৰ বিশেষকৈ মই এইখিনি দেখিছোঁ আমাৰ অসমীয়া মানুহৰ ক্ষেত্ৰত বেছি দেখিছোঁ বাকী দেশত মই ইমান দেখা নাই বাকী দেশত বাকী মানে বেলেগ বেলেগ যিমান জাগাত ঘূৰিলোঁ মই একতাটো দেখিছোঁ আৰু আমাৰ অসমীয়াখিনিৰ মাজত এইটো মানে কি হৈ থাকিব আপোনাৰ লগত ভালকৈ থাকিব আপোনাৰ যেতিয়া অকণমান এটা ষ্টেপ লেভেলত গুচি গ'ল তেতিয়া মানুহবিলাকে মানে বেয়া চকুৰে চাবলৈ ষ্টাৰ্ট কৰে মানে কেনেকুৱা সমালোচনা কৰিবলৈ আৰম্ভ কৰে আৰু সমালোচনা কৰা সেইবিলাক কোনেনো গুৰুত্ব দিব যিসকলে আৰু মই জানো এইবিলাক যিসকলে মই জানাখিনিৰ ভিতৰত আৰু যিসকলে ভাল ভাল কণ্টেণ্ট বনায় মাৰ্জিতভাৱে কণ্টেণ্ট বনায় নিজৰ গোটেইবিলাক আৰু গোটেই মেইনটেইন কৰি কণ্টেণ্ট বনায় আমি এটা ছ'চিয়েল মিডিয়াক আমি এটা ছ'চাইটিক ছ'চিয়েল মিডিয়াৰ থ্ৰুদি এটা মেছেজ দিব পাৰোঁ কিন্তু মেছেজটো ভাল হ'ব লাগে তো দেৱলতাই ঘৰৰ কাম কৰিছে দেৱলতক চাই বহুত মানুহে কাম কৰিবলৈও শিকিছে যে বহিয়ে খাব নালাগে আমি কি হয় আমি দুখবোৰ যেতিয়া দেখা পাওঁ মানুহৰ কষ্টবোৰ দেখা পাওঁ আমাৰ সুখবোৰ আমি অনুভৱ কৰোঁ যে আমিতো ইমান কষ্ট কৰা নাই তেতিয়াইতো কষ্ট কৰিব যাব পাৰি মোৰ এনেকুৱা লাগে আপোনালোকে বিশ্বাস কৰিব মোৰ এনেকুৱা লাগে কেতিয়াবা ইমান কাম কাজ কৰি থাকোঁ মোক যেন এখন পথাৰত পালে ময়ো কিবা কৰিবলৈ ট্ৰাই কৰিম হয়তো মই ইমানখিনি কৰিব নোৱাৰিব পাৰোঁ কিন্তু মোৰ মনটো গৈছে তো ইনস্পায়াৰ হৈছোঁ তো ইনস্পায়াৰ হ'বৰ কাৰণে এজনী লেডি এজনী মহিলা আমাক এনেকুৱা নালাগে যে উচ্চ শিক্ষিত হ'ব লাগিব আৰু মানে বহুত ড্ৰেছ মডাৰ্ণ হ'ব লাগিব আমি জ্ঞান সকলোৰ পৰাই ল'ব পাৰোঁ আমি জ্ঞান লওঁতে মানে আমাৰ সেইবিলাকৰ কোনো প্ৰয়োজন নাই মানুহৰ পৰা শিকিব যাওঁতে আৰু মানুহক সমালোচনা কৰি কি লাভ আছে আৰু মই এইখিনিয়ে মানে বহুত দেখি মোৰ বেয়া লাগিছে যে তেল এটুপিও নাই সেই কথাটো কণ্টেণ্টটো বনাই আকৌ সেইটো দেৱলতাৰ নাম লৈয়ে মানুহে সেইটো বিচাৰে কিয় কৰিব লাগে এইবিলাক যোনে যি কণ্টেণ্ট বনাইছে বহুত কণ্টেণ্টত মাতিব লগা আছে সেইবিলাকত কিয় মাত নাপাতে সেইবিলাকত আমি চাওঁ বহুত বেয়া দেখিছোঁ আৰু মই সেইখিনি মই আপোনালোকক এক্সপ্লেইন কৰি নাযাওঁ কাৰণ হয়তো ছ'চিয়েল মিডিয়াত কেতিয়াবা মোকো ভাই কোনোবাই কিবা কৈ দিব কাৰণ মই মোৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে সহজ সৰলভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আপোনালোকৰ পৰা ভাল কমেণ্ট পালে মোৰ ভাল লাগে আৰু বেয়া কমেণ্ট পালে নিশ্চয় বেয়া লাগিব আৰু এনেকুৱা নহয় যে মানুহৰ সকলোৰে দুখ সুখ থাকে এক্সট্ৰা হেডেক ল'ব কাৰো ইচ্ছা নাথাকে কেতিয়াবা কিছুমান কি হয় কিছুমান নিজা সমস্যাবিলাকৰ মানে সমাধান নহ'লে মানুহে কি কৰে সেই সমস্যাত ভুগি মানে এনেকুৱা নহয় যে সেই সমস্যাটো চিন্তা কৰি থাকিব মানুহে মানুহৰ লগত টাচত থাকিলে আপোনালোকে প্ৰমাণ চাব মানুহে মানুহৰ লগত টাচত থাকিলে ভালকৈ কথা বতৰা পাতিলে মানুহৰ মেণ্টেলিটিটো ভালে থাকে মানে সকলো বস্তুতে পইচাৰ কথা আহি নপৰে তো গতিকে মানুহক ইমান কুচুতীয়া মানে এনেকুৱা স্বভাৱৰ হ'ব নালাগে মই ভাবোঁ আৰু সকলোৱে যিখিনিয়ে পাৰে আৰু এনেকুৱা নহয় যে মই কাৰোবাৰ পৰা মই মাৰি খাইছোঁ কোনোবা ফেচবুকৰ পৰা আৰু কৰোৰ টকা লৈছে মোৰ কি যায় আপোনাৰ কি যায় আৰু থাৰ্ড পাৰ্চনৰ কি যায় কিন্তু আমি আমাৰ কি হয় চাওক কোনোবাই মোবাইলটো কোনোবাই অকলে চায় কোনোবাই মোবাইলটো ফেমিলিৰ লগত চায় কোনোবাই গোটেই জইণ্ট ফেমিলি থাকে মানুহৰ সকলোৱে নিউক্লিয়াৰ ফেমিলি নাথাকে তো কিছুমানে সেনেকৈ চায় তো কিছুমান আহে আমি কেতিয়াবা মই কেতিয়াবা স্ক্ৰল কৰিব সময় নাপাওঁ ইমান ঘৃণনীয় টাইপৰ মানে সেনেকুৱাকৈ আহে কেতিয়াবা তো কি হয় আমি যদি সেইবোৰ মই চাইছোঁ কাৰণে ভিউজ পাইছে তো সেই মানুহবিলাকে আৰু এনেকুৱা হয় কিছুমান যিবিলাক মই দেখাত আৰু যিবিলাক ভাল কণ্টেণ্ট বনায় তেখেতসকলক ভিউজ ইমান নাথাকে আৰু উল্টা তেখেতসকলকহে ট্ৰল কৰে ভিডিঅ' বনাব গৈছে অমুক কৰিব গৈছে তমুক কৰিব গৈছে মানুহৰ নিজা কথা কোনোবাই কিবা কৰি ভাল পায় কোনোবাই কিবা কৰি ভাল পায় আমাৰ হক আছে আমাৰ হিউমেন ৰাইটছ বুলি এটা কথা আছে আমি ক'ব পাৰোঁ আমি সকলোকে আমাৰ পাৰ্চনেল আমাৰ মন্তব্য দিব পাৰোঁ আমি যে এইটো কিন্তু তাৰ আগত কি কৰিব লাগে তাৰ আমি আগত চাব লাগিব যে এই বস্তুটোৰ দ্বাৰা কাৰ সমাজত কিবা অন্যায় হৈছে নেকি সমাজৰ কাৰণে কিবা ৰং মেছেজ গৈছে নেকি সেইটো আমি চাই কেনে আমি সেইটো কৰিব লাগে গতিকে এইখিনিয়ে মই আপোনালোকৰ ওচৰত মোৰ মনৰ কথাখিনি ডিছকাছ কৰিলোঁ আৰু এয়া আৰু মানুহক
সেইবিলাক কৰি থকাতকৈ কাৰোবাৰ হাতত যদি সময় আছে নিজে এটা ভিডিঅ' বনাই লওক ভিডিঅ' বনোৱাত কাৰো বাধা নাই চাওক আগতে আমি এটা ভাল খবৰ এটা দুখৰ খবৰ এটা কি যিকোনো কিবা এটা আমি দিবৰ কাৰণে আমি নিউজ পেপাৰক মানে আমি তেল মাৰিব লাগিব বা যাব লাগিব হয়তো তাতে দুই পইচা লাগিব বহুত ধৰণৰ বহুত কথা আছিল আমাৰ দিনত তেতিয়া কিমান কথা আছিল মানে বাতৰি কাকতত লিখিলে আমাৰ অকণি মেল আছিলে ৰেডিঅ' চেণ্টাৰত যাব লাগিব আমি তাতে আমাৰ টেলেণ্টখিনি আমি ক'ব লাগিব আমি সৰু সৰু গানবিলাক সেইটো টাইমত আছিলে কিন্তু এতিয়া কি হয় আমাৰ না অকণি মেলৰ দৰকাৰ ৰেডিঅ' প্ৰগ্ৰেম দৰকাৰ আমি কিমান ধুনীয়া আমাক ছ'চিয়েল মিডিয়া কিমান ধুনীয়া ধুনীয়া প্লেটফৰ্ম দিছে আমি তাক ইউজ কৰিব লাগে ভালকৈ এইটোৱে সেইটোক ছাপোৰ্ট কৰিব লাগে আৰু বেয়াটো চব জেগাতে থাকিব সেইটো মই ক'বলৈ নাযাওঁ কাৰণ কিয় আৰু মানুহৰ মগজুৰ কথা কাৰ মগজুৱে কেনেকৈ ঢুকি পায় কাৰ মগজুৱে কেনেকৈ ভাবে কি মানুহক এইটো এনেকৈ ইমপ্ৰেছ কৰিম নে তেনেকৈ ইমপ্ৰেছ কৰিম মানুহক ইমপ্ৰেছৰ ক্ষেত্ৰত কোনে নিজস্বতা বজাই ৰাখি কৰিব পাৰে সেইটো নিজা পাৰ্চনেল কথা সেইটো মই ক'ব নাযাওঁ গতিকে সেয়ে আৰু মানুহৰ মানে কি ক'ম মানুহৰ ছাকচেছ যেতিয়া দেখা পায় তেতিয়া লাগে ভাল পাব লাগে মানে মানুহক উৎসাহ দিব লাগে তো সেইটোৱে আৰু সকলোৱে ভালে থাকক আৰু মোৰ মৰমবোৰ সকলোলৈ যাচিলোঁ আৰু যদি মোৰ ইয়াৰে ভিডিঅ' চাই থকাৰ ভিতৰত কাৰোবাৰ মন আছে ভিডিঅ' বনাব যে এনেকুৱা নহয় যে ময়ো ভিডিঅ' বনাম ভাবি থৈছোঁ তেতিয়াহ'লে বনাব পাৰে এইটো আপোনাৰ নিজা মোবাইল এইটোত আপুনি নিজা কণ্টেণ্ট দিব পাৰে আপুনি আপোনাৰ নিজক প্ৰেজেণ্ট কৰিব পাৰে কিন্তু তাৰ মাজত এটা কথা মই সদায় কৈ আহিছোঁ আমি ছ'চিয়েল মিডিয়াখন আমাৰ এটা পৰিয়াল থাকে গোটেই পৰিয়াল আমাৰ এখন সমাজ থাকে এখন সমাজত আমি বেয়াকৈ যাম নেকি এখন সমাজত আমি নিজৰ প্ৰত্যেকটো বস্তু কথা বতৰা বা নিজৰ ড্ৰেছ পাতি যিখিনি আমাৰ মাৰ্জিতভাৱে মই ভাবোঁ আৰু মাৰ্জিতভাৱে কৰাটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু মোৰো কেতিয়াবা ভুল হ'ব পাৰে মোক সেইখিনি আঙুলিয়াই দিব আৰু মই সেইটো কিছুমান আছে চাওক মানুহে বেয়াটো চাব পাৰে এটা ভাল ল'ৰাই বহুতো বেয়া ছোৱালীৰ লগত সম্পৰ্ক ৰাখিব পাৰে জাষ্ট এক্সাম্পল কিন্তু সেই ল'ৰাটোৱে যেতিয়া জীৱনসংগী বিচাৰে নহয় লিষ্ট এখন থাকে যে ছোৱালীজনী এনেকুৱা হ'ব লগত তেনেকুৱা হ'ব লাগিব তেনেকুৱা দেখি অহাখিনি কৈছোঁ গতিকে সেইটোৱে আমি নিজে নিজৰখিনি ট্ৰাই কৰিব লাগে বেলেগক সমালোচনা কৰি থকাতকৈ আৰু নিজেই যদি কাৰোবাৰ আকৌ কৈছোঁ ভিডিঅ' বনাবৰ কথা ইচ্ছা আছে মন আছে বনাওক ধুনীয়াকৈ সহজ সৰলভাৱে নিজাকৈ আপোনাক ফেচবুক ছ'চিয়েল মিডিয়াই গোটেইখিনি কৈ যাব আৰু এনেকুৱা নহয় যে মই এটা ভিডিঅ' বনাইছোঁ যে মোৰ ঘৰৰ কাম কাজ না আপোনালোকক মই বনাম মই কেতিয়াবা মোৰ যিখিনি ডেইলি লাইফৰ কাম আপোনালোকক মানে কম এক্সট্ৰা ভিডিঅ' আকাৰে আমাৰ এওঁটো ঘৰত নাথাকে গোটেই এভৰিথিং মই মেইনটেইন কৰিব লাগিব তাতে মোৰ দুটা ল'ৰা ছোৱালী আছে গোটেইবিলাকৰ মাজত মই অকণমান সময় উলিয়াওঁ আৰু আপোনালোকৰ লগত কথা পাতোঁ আৰু আপোনালোকলৈ ভিডিঅ' প্ৰেৰণ কৰোঁ আৰু আপোনালোকেও মই এইটোও জানো আপোনালোকে এনেকুৱা নহয় যে মোবাইলটোৱে লাগি থাকিব আপোনালোকক এখন ঘৰ চলাই প্ৰত্যেকে এখন ঘৰৰ মানে মেনেজাৰ হয় আমি মাইকী মানুহবিলাকে সকলোবোৰ কাম বন কৰি কোনোবাই হয়তো অকণমান সময় ভিডিঅ'টো চাই ভাল পায় যি ভিডিঅ' বা কাৰোবাৰ ভিডিঅ' হওক কোনোবাই ৰিলছ হওক যি ভাল পায় নিজা কাৰণ মানুহৰ মনোৰঞ্জন বুলিও এষাৰ কথা আছে নহয় তো সেইখিনি এনেকুৱা নকয় যে কোনোবাই যে মোবাইলটো চায়ে বহি থাকিব কাৰণ নিজৰ কামবিলাক কোনে কৰি দিব কোনোতো কৰি নিদিয়ে আৰু এইখিনি মোৰ ভিডিঅ'বোৰ ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব আৰু মোক কিন্তু ফুল আঙুলিয়াই দিব দিয়ক ধন্যবাদ।